আজি দেওবাৰ গতিকে গোৱালপাৰা মদন মোহন সত্ৰীয়া মহাবিদ্যালয়ৰ ষ্টুডেণ্টসকলক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়াৰ বাবে এয়া নৃত্যশিল্পী মান্যবৰ পংকজ বৰুৱা প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত। আহক তেতিয়াহ'লে আমি প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত সোমাই পৰোঁ। Hit it down, 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 নৃত্য প্ৰশিক্ষক গুৰু বৰুৱা বাবজনে সম্পূৰ্ণ তাল মানৰ ওপৰত গুৰুত্ব ৰাখি প্ৰশিক্ষকসকলক এই প্ৰশিক্ষণ দি থকা এক মুহূৰ্ত। বঢ়িয়া। প্ৰশিক্ষণত উপস্থিত থকা শিল্পীসকলৰ লগতে নতুন প্ৰজন্মক উদ্দীপনা দিয়াৰ আশাৰে এই ভিডিঅ'টি বনালোহি। অনিচ্ছাকৃত ফুলকুটি হ'ব পাৰে সমূহ ফুলকুটিৰ গঠনমূলক পৰামৰ্শ বিচাৰিছোঁ। লগতে আজিৰ বাবে এই প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষণ কাৰ্যসূচীও ইমানতে সমাপ্ত কৰা হ'লেই। ধন্যবাদ।